बाक्सायाव प्रधानमन्त्री आवास योजनानि न' लुनायाव गेदेर जाख्ल'नाय दिनैसिमबो मुलाम्फायारिफोरनि न'आ लुफुंजायाखै। बाक्सा जिल्लानि सिङाव थानाय जपादंआव प्रधानमन्त्री आवास योजना न' लुफुंनायाव गेदेर केलेंकारि। आगुनि बिटिसि सोरखारनि समाव सोमजिदों जाख्ल'नायनि गेदेर केलेंकारि। पिसिडिसिनि चेयारमेननि हेंथायै जाख्ल'नायनि अजद थिखांदों। मख'नो गोनांदि बाक्सा जिल्लानि दमदमा खोन्दो जौगाखां बेंखनाव थानाय जापा उदयपुरनि थागिबि धर्मकान्त बर'आ थांनाय 2018 मायथाइयावनो मोनदोंमोन प्रधानमन्त्री आवास योजना बिथांखिनि न'। बिनि उनाव न' लुनाय खामानिखौ रुजुदोंमोन जपादं पिसिडिसिनि चेयारमेन दैमालु दैमारिया। चेयारमेन दैमारिया मुलाम्फायारिफोरनि बेंक पासबुक एटिएमफोरखौ लानानै थाङोमोन, नाथाय दिनैसिमबो लुफुंजायाखै सोरखारनि न'आ। धर्मकान्त बर' आरो बिथांनि अनजालि बिसि दमयन्ति बर'आ आद्रा थानाय न'खौ लुफुंना होनो खावलायसेयावबो दिनैसिमबो लुफुंना होयैनि अजद होदों चेयारमेन दैमालु दैमारिनि हेंथायै। दुखुनांथावना बाथ्राया बेसोदि सोरखारा हरनाय न'खौ दुखुथिया धर्मकान्त बर'आ दिनैसिमबो बाहायनो मोनाखिसै। আমার মালিকৰ নামত আহিছিল। কি নাম আপোনাৰ মালিকৰ? ধৰ্মকান্ত বড়ো। কিমান চনৰ ঘৰ আছিল? 18-19। 18-19। কিয় আধৰুৱা হৈ ৰ'ল? এইটো তাৰমানে এই চেয়াৰমেনে লৈছিলে। কি নাম? দৈমালু দেউৰী। তেওঁ ঘৰ বনাম বুলি লৈছিলে? তেওঁ ঘৰ বনাম বুলি লৈছিলে আৰু বনাই নিদিলে। আপোনালোকে বনাম বুলি কোৱা নাছিলে? আমি বনাম বুলি কৈছিলোঁ আৰু আমাক এই তোমালোকে যদি ঘৰটো বনাই ল'ব নোৱাৰো তেতিয়াহ'লে জেলত যাব লাগিব, আমি বনাই দিম বুলি তেখেতসকলে হাত কৰি ল'লে। পইচাটো তাৰমানে আমাৰ মালিকক উইথড্ৰ ফৰ্মত চাইন কৰিব দিয়ে আৰু তেখেতসকলে হাত কৰি লয় পইচাটো। আপোনালোকক কিয় পইচা দিছে না তেখেতে? এনেই চাহ খৰচ দিয়ে আৰু 100 টকা নহ'লে 150 টকা এইখিনি দিয়ে আৰু। ক'ত লৈ যায় পইচা? ধমধমা বেংকত। এইটো আৰু কি কৰিম, মানে এই বাটামগিলা পচি গ'ল আৰু ইটাগিলা এই মামৰে ধৰি গ'ল। এতিয়া আৰু কি কৰিম, মই তাৰমানে জ্বৰতে মোক কি কৈছে বোলে, মই ক'লোঁ ছাৰ আমাৰ ঘৰটো যদি কিলাৰ নহয়, কিলাৰ যদি হোৱা নাই এইখিনি তাৰমানে আমাক টিংখিনি দিলে হ'ব, আমি চাইলা বনাই হ'লেও আমি তাৰমানে ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আমি ঠিক কৰি দিম আৰু তেতিয়া আমাৰ পঢ়াৰ সময়ত তাৰমানে আমাৰ বহুত ডিষ্টাৰ্ব হৈছিল আৰু ক্লাছ 9-10 পাইছে ল'ৰা ছোৱালী, পঢ়াত ডিষ্টাৰ্ব হৈছে, থাকিব লাগে এটাই ঘৰ এই বুলি মই ক'লোঁ। কওঁতে মোক কৈছে কি বোলে তহঁতৰ মতে হ'ব নেকি, তহঁতৰ মতে নহয়, তহঁতে যি ক'ব আমি সেইখিনি মানিব পাৰিম নেকি? নাই নোৱাৰোঁ, ঘৰ পিনে গুচি যোৱা বুলি কৈছে। কোনে কৈছে? এই दैमालु দেউৰীয়ে। আমি আৰু উভতি আহিলোঁ ঘৰৰ পৰা। চেয়াৰমেনেতো ফাৰ্ষ্টত বনামেই বুলি কৈছিল। মোৰ নামত টাউন ক'লাক যেনিবা তোৰ নামত ঘৰ আহিছে, মোক 5,000 টকা দিব লাগে, আমি ঘৰটো বনাই দিম। কোনে কৈছে? চেয়াৰমেনে কৈছে। কি নাম চেয়াৰমেন? दैमालु দেউৰী। জপা পিচিডিছিল? জপা পিচিডিছিল চেয়াৰমেন दैमालु দেউৰী। 5,000 নিছে। আপোনাৰ তাৰ পৰা পইচা লৈ গৈছিলে? একাউণ্ট নামত 5,000 নিছে আৰু কৈছিল ছাৰ। কি বুলি কৈছিল আপুনি? মইতো বেপাৰী মানুহ না, মানে বিশ্বাসী চেয়াৰমেন হ'ল না, মইতো আৰু মোৰো সময় নাই, তুমি বনাই যদি বনা তেনেকৈ কোৱাতে টাউনো মই আৰু টাউন ক'লাক না মই বনাম এনেকৈ ক'লাক না, হ'ব দে। পাছত আৰু মই
কোনোবা কোনোবা ক'লাক না ময়ে বনাম দে ঘৰটোতো বনাব নালাগে এনেকৈ কোৱাতে আৰু 10,000 টকা আমাক দিব লাগিব এনেকৈ কৈছে আৰু তাৰমানে আপোনাক কি কৈছে এই পৰমেশ্বৰ বড়োৱে কৈছে বড়ো না কি এই গেছে টিঙো আনবা গৈছিল তাহোন কি বুলি কয় কি বুলি কয় আপুনি তেখেতৰ ঘৰত যোৱাতে কি বুলি কয় এইগিলা কিয় চিন্তা কৰিব লাগে চিন্তা কৰিব নালাগে আমি আছো না এনেকৈ আমি তাহোনি জানে মইতো ঘৰত পইচা নাই না বনাই ল'বা তাহোন কি কৰে এতিয়া ফ্ৰেম পচি গৈছিল পচি গেল দেখা পাব চবেই দেখা পাইছে